লটিবাৰীৰ ল'ৰা ভয় কৰিব নালাগে যোৱা যোৱা বুলি মাছখিনি আপোনালোকক লাষ্টত দেখাই আছো এই বহুতকেইটা আছে এয়া দেখি এয়া ফ্ৰেছ পুৰা একদম ফ্ৰেছ আমি এতিয়া উজনিত মাছ মাৰিবলৈ আহিছো আৰু নামনিলৈ আমি মাছ লৈ যাম নামনিলৈ মানে কেইটামান মাছ লৈ যাম এই চাব পাৰে মাছ এয়া ডাঙৰ ডাঙৰ মাছ উঠিছে আৰু উজনিত আছো ন লিখিতই ক'ব লাগিব দিয়কচোন ইয়াৰ মানুহবোৰে নহ'লে আমাক খেদিব চাব পাৰে এইটো এটা মাছ এই মাছ গেল মাছটো গুচি গ'ল এইটো চাব পাৰে মাছ কিন্তু মাছটো মৰিছে আগত পৰা মৰিলে এইটো আকৌ মৰিলে পানী চাব পাৰে কিমান আছে ঘৰত গম পালে খেদিব আমাক আহিব মানাই কৰিছিল উজনিত আমি তথাপিও আহি গলো আৰু কি কৰিম ঘৰৰ কথা নুশুনি এইটো চাব পাৰে এইটো মাছবোৰ পলাল ইয়াৰ পৰা এইটো মাছ এইটো এই আছে বহুতকেইটা আছে ইয়া লিখিত ক'ব লাগিব বহুত আছে ইয়াত বহুত আছে লিখিত ক'ব এই গেলে চাম না হেই এইটো আমাৰ উজনিৰ ল'ৰা মাছ ধৰা ৰক্তি মিয়ান না আমি আকৌ খেলিয়ে বয়া নাকি আইবা লাগব কালো এইটো ইয়াৰ ককা আইতাৰাই আমাক ইয়াত নামাই দিছে নিজে বোলে নাহে লটিবাৰীৰ ল'ৰা ভয় কৰিব নালাগে যোৱা যোৱা বুলি কৈ আমাক ইয়াত পঠাই দিছে আমিও আৰু আহি গেলো সাহস পাই কিনে অকণমান বিশ্বাসবিন্দু দি ভিডিঅ'টো বাকী আমি অকণমান আৰু চেষ্টা কৰো বাকী মাছখিনি আপোনালোকক লাষ্টত দেখাই আছো ফটাফট মাছখিনি মাৰি লওঁ পুৰা মাছ পাইছো কিছু মাছ নোপোৱাকে থকা নাই এয়া ফ্ৰেছ পুৰা একদম ফ্ৰেছ এইটো চাওঁ এইটো মানে মোবাইলৰ কেমেৰাটো ফ্ৰণ্ট কেমেৰাটো বেয়া হৈ থাকিল সেইকাৰণে মানে চেল্ফিতে গোটেইখিনি আৰু কভাৰ কৰি আছো যিহেতু এইটো ফাৰ্ষ্ট ভ্লগ আগে পিছে বনাই পোৱা নাই চিনেমা কিবা কিবি বনাইছো ভিউজ নাহৰ দিব চেষ্টা কৰিছো আপোনালোকে লাইক কৰি দিব চাই থাকক বঢ়িয়া কৰি মাছ মানে জাল ছিঙি যাক মাছ কইলামে জালৰ পৰাই ইয়াত এটা মাছ আছিল কৈ এইটো মাছ আছে কিছু আৰু বোলে ইয়াত ক'ত পুখুৰীও আছে আমি একো নাজানো ক'ত পুখুৰী আছে ক'ত পথাৰ আছে ক'ৰবাত ডুব যাই থাকিলে হ'ল আৰু এইটো মাছ নামনিৰ মানুহ উজনিত আহি মৰিলো এইটো মাছ এইটো মাছ খাবাইছে নে মাছকেইটা আজি পুৰা ঘৰত যাই বনাম পুৰা খাম মানে আগে পিছে মাছ এনেকে মাৰি কিনে খাই পোৱা নাই ঘৰত কিনি আনলি ৰাস্তাৰ পৰাই বেপাৰী গেলি ৰাখি দেই তাকে খাওঁ কিন্তু আজি এনেকে মাৰা মাছ খাম আৰু বঢ়ি দি বাও কেইটান বা ঘৰত মানে বঢ়িৰে কেতিয়াবা মাছ বওঁ সেয়ে আৰু কৈছো উজনিত আছো যিহেতু লিখিতই ক'ব লাগিব দিয়কচোন চাৰিওফালে পানী পুৰা পানী এইভাগে মাছ মাৰি আছে এইভাগে আমি জালখন কি কৰি থৈছো কি আৰু যাওঁতে একবাৰ চাই যাম ওই যে सावर की কৰিছে मजदूर कहां है फिर से बोलो क्या बोला था मजदूर का हाथ है कालिया फिर इसके बाद হৈ গল হল রে বস ইবা নালাগে নহয় আমি মাছ কেইটা লৈ যাম যেহেতু হল নহল আর হুটি আমাক লাভ নাই আমি মাছ কেইটা লৈ যাম যেহেতু আমি ইমান কষ্ট কৰি ধৰিছো কষ্টৰ ফল আমিয়ে খাম বেলেগক কিয় খাবলৈ দিম এনেকুৱা কথা বাকি আৰু এবাৰ জালখন চাই যাওঁ আহোঁতে যেনেকৈ চাই আহিলোঁ যাওঁতে তেনেকৈ এবাৰ চাই যাওঁ তাৰপিছত লাষ্টত যিমানখিনি মাছ পাওঁ আপোনালোকক গোটেইখিনি এবাৰত দেখাই দিম কিমান মাছ পাইছোঁ ঠিক আছে এতিয়ালৈকে বাই অলপ সময় বাৰলৈ এই বোলে লেংটা হৈ আছে উকচাখন হাতত লৈ আছিল এতিয়া আৰু কৈ আছিল লেংটা হৈ আছোঁ মই ইয়াত লেংটা মানে লেঙেটা হৈ আছো নে কিবা বুলি কৈছিল লিখিতত কৈছে আপোনালোকে কমেণ্ট কৰিবচোন লেংটা হৈ থকাটো কি বুলি কয়
এই লিখিতত মানে সি কৈছিল লেংটা হৈ আছো মই মুকচাখন হাতত লৈ কিনে দেখুৱাই আছিল এইটো 1.5 ফুটিয়া ডুব গৈছে এতিয়া আপোনাক মাছ দেখাও মাছ এইয়া মাছ এইয়া মাছ উঠছে কিছুখিনি এতিয়া আমি পানীৰ পৰা উঠি যাওঁ উঠি যাই কিনে মাছখিনি ঘৰত লৈ যাই বঢ়িয়া কৰি ভাজি খাই দিম কি এতিয়ালৈকে বাই বাই ভিডিঅ'টো চাইছে যদি এতিয়ালৈকে লাইক কৰি দিব সাবস্ক্ৰাইবো কৰি দিব পাৰে যদি কি হ'ব দিয়ক এতিয়ালৈকে না কি কওঁ আৰু এতিয়া উঠি যাওঁ উঠি যাই কিনে ঘৰত যাওঁ আৰু ঘৰত মানে পেহীহঁতৰ ঘৰত যাওঁ ঘৰত যাই কিনে গা চা ধুই কিনে মাছকেইটা খাম বাই বাই